তো হেল্ল' নমস্কাৰ স্বাগতম এভৰিৱান টু মাই ইউটিউব চেনেল। তো ভাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেতো শুনিছে ভগৱান শ্ৰীকৃষ্ণৰ নগৰী সোণৰ নগৰী দ্বাৰিকা আছিল বুলি, আৰু এই দ্বাৰিকা আমাৰ এই ভাৰতৰ গুজৰাটৰ কচ্ছ নামৰ ঠাইখিনিতে আছিল বুলি আপোনালোকে সকলোৱে গম পায়। বা মাইথলজিকেলি আমাৰ বিশ্বাস, হিন্দু ধৰ্মত বিশ্বাস কৰা যায় যে ভগৱান শ্ৰীকৃষ্ণৰ যি দ্বাৰিকা নগৰী আছিল, সেই দ্বাৰিকা নগৰী গুজৰাটৰ কচ্ছ। আৰু তাত যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠগামী হৈছিল, তো তেতিয়া তেওঁৰ বৈকুণ্ঠগামৰ পিছত দ্বাৰকা নগৰী গোটেই পানীৰ তলত ডুব গৈছিল। চাইণ্টিষ্টে পিছত যেতিয়া তাত এক্সপেৰিমেণ্ট কৰিলে সাগৰৰ তলত, তেতিয়া সেই দ্বাৰকা নগৰীৰ কিছুমান অৱশেষ তাত আৰ্কিটেকচাৰ কিছুমান পোৱা গৈছিল। আৰু কিছু তথ্যমতে এই আৰ্কিটেকচাৰসমূহ ৯,০০০ বছৰৰ অধিক পুৰণি বুলি মানে ধৰা হৈছিল। তেনেদৰে এইবাৰ গুজৰাটৰ গল্ফ অফ কাটছৰ কাষৰ এখন ডিষ্ট্ৰিক্টৰ পৰা এডাল বিশাল আকৃতিৰ সাপৰ কংকাল উদ্ধাৰ কৰিছে, মানে ডিস্কভাৰ কৰিছে এটা পেলেণ্টলজিষ্টৰ টীমে, IIT ৰুৰ্কি পেলেণ্টলজিষ্টৰ টীমে। পেলেণ্টলজিষ্ট সেইবিলাক যিবিলাকে মানে ভূগৰ্ভত পোত গৈ থকা বছৰ পুৰণি জীৱাশ্মবিলাকৰ ওপৰত অধ্যয়ন কৰে, তো তেওঁলোককে পেলেণ্টলজিষ্ট বুলি কয়। তো তেওঁলোকে এটা বিশাল আকৃতিৰ সাপৰ কংকাল উদ্ধাৰ কৰিছে গুজৰাটৰ গল্ফ অফ কাটছৰ কাষৰ এখন ডিষ্ট্ৰিক্টৰ পৰা। আৰু এই সাপডালৰ দৈৰ্ঘ্য তেওঁলোকে ধাৰণা কৰিছে 15 পৰা 15.5 মিটাৰ দৈৰ্ঘ্যৰ, মানে 50 ফিট মানৰ দৈৰ্ঘ্যৰ এডাল বিশাল আকৃতিৰ সাপৰ কংকাল উদ্ধাৰ কৰিছে। আৰু এতিয়ালৈকে পৃথিৱীৰ ভিতৰত সকলোতকৈ দীঘল সাপডাল আছিল টাইটানোবোৱা বুলি সকলো সাইণ্টিষ্টে ধাৰণা কৰিছিল। টাইটানোবোৱাৰ পিছত এইবাৰ ভাৰতত পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল বা বিশাল আকৃতিৰ সাপডাল হৈছে, সাপডালৰ নাম দিছে বাসুকি ইণ্ডিকাছ বুলি। তো বাসুকি হৈছে ভগৱান শিৱৰ গলত থকা সাপডালৰ নাম বাসুকি, আৰু ইণ্ডিকাছ হৈছে আমাৰ ইণ্ডিয়াত যিহেতু পোৱা গৈছে, তো সেইকাৰণে এই সাপডালৰ নাম দিছে বাসুকি ইণ্ডিকাছ বুলি। এতিয়ালৈকে পৃথিৱীৰ ভিতৰত পোৱা আটাইতকৈ বিশাল আকৃতিৰ সাপ, আৰু এই সাপডালৰ বয়স ধাৰণা কৰিব পৰা মতে 4 কোটি বছৰ পুৰণি বুলি পেলেণ্টলজিষ্টবিলাকে কৈছে। বাসুকি ইণ্ডিকাছ নামৰ সাপডালৰ কংকাল ধৰি কৰাৰ পিছত গোটেই পৃথিৱীতে এই সাপডাল কিয় এতিয়া চৰ্চাৰ বিষয় হৈ আছে। যেনেকৈ আমেৰিকাই আজিলৈকে যিমানবোৰ ডাইনছৰৰ কংকাল উদ্ধাৰ কৰিছে, তেওঁলোকে পাৰ্টিকুলাৰলি এটা মিউজিয়ামে গঠন কৰিছে, যাৰ পৰা তেওঁলোকে এটা ভাল ৰেভিনিউ এটা জেনেৰেট কৰে পৰ্যটকৰ পৰা, যেতিয়া পৰ্যটকবিলাকে তেওঁলোকৰ সেই মিউজিয়াম ভিজিট কৰে। তো ঠিক তেনেদৰে ইণ্ডিয়াতো এনেধৰণৰ কিছুমান জীৱাশ্ম উদ্ধাৰ কৰিব পাৰিলে বা আৰ্কিটেকচাৰ কিছুমান উদ্ধাৰ কৰিব পাৰিলে ইণ্ডিয়াৰ ইকনমিকৰ ওপৰতো বহুত ইম্পেক্ট পৰিব। তো ভাই আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে। তো ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো প্লিজ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম এটা নতুন ভিডিঅ'ত। বাই।